করছি দুজনেই বাইরে আমার জামাই বিদেশে তো গেছে এ কারণে এসে একটু হাউস করে যাই उठा बहा 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 उठा बहा बहा उठा उठा बहा 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 उठा 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 बहा देरी करो तुम निकालो का पकड़ उठा बहा उठा बहा কওকচোন আজি ৭২তম গণতন্ত্ৰ দিৱস গতিকে এই গণতন্ত্ৰ দিৱসত আমি আমাৰ ক্ৰিয়েশ্যন এক সৃষ্টি এ ছ'চিঅ' কালচাৰেল এণ্ড এডুকেশ্যনেল অৰ্গেনাইজেশ্যনৰ পৰা আমি বিভিন্ন খেল ধেমালিৰ আয়োজন কৰিছোঁ গতিকে ইয়াত একচুৱেলি আমি ২০১৬ চনত প্ৰথমতে এখন NGO মানে NGO বুলি যেনেকুৱা ৰাস্তা কাম মানে সেনেকুৱা ধৰণৰ নহয় একচুৱেলি আমাৰ ভিজনটো আছিলে কালচাৰেলি ক্ৰিয়েশ্যন এক সৃষ্টি য'ত সৃষ্টিশীল কাম যাতে হয় তাৰ ওপৰত আমি ভাৱনা চিন্তা কৰিছিলোঁ গোটেইকেইজনে তাৰপিছত ভাবিছিলোঁ যে যিহেতু কালচাৰ আমাৰ ভাৰতবৰ্ষৰ এটা ছাইট আমাৰ পূৰ্ব ভাৰতবৰ্ষৰ অসমত বহুত আপোনাৰ উৎকৃষ্ট মানৰ কালচাৰ আছে যে কালচাৰক আমি কেনেকৈ ধৰিব পাৰোঁ আৰু কালচাৰেলি কি কাম কৰিব পাৰোঁ সেইটোৰ ওপৰত ভিজন লৈ আমি প্ৰথমতে এই নামটো ৰাখিছিলোঁ ক্ৰিয়েশ্যন এক সৃষ্টি বুলি আৰু আমাৰ ভিজন হ'ল যে আমি আমাৰ গাঁৱৰ আমাৰ যিবিলাক উদীয়মান ল'ৰা ছোৱালী আছে উদীয়মান শিল্পী আছে যিহঁতৰ বহুত চেষ্টা কৰি ক'তো প্লেটফৰ্ম নাপায় কোনো ভাল ধৰণৰ কোনো কথা ক'বৰ কাৰণে কোনো কাম কৰিবৰ কাৰণে ডান্স কৰিবৰ কাৰণে কিবা কিবি তাৰ কালচাৰেল কিবা কৰিবৰ কাৰণে একো প্লেটফৰ্ম নাপায় প্ৰথমতে আমি সিহঁতৰ ওপৰত আমি ভিজনটো লৈছিলোঁ যে আমি যাতে আমাৰ এই ক্ৰিয়েশ্যনৰ ফালৰ পৰা সিহঁতক বহুত দূৰলৈ আগুৱাই লৈ যাব পাৰোঁ প্ৰথম কথা নেক্সট আমাৰ আছিলে যে কালচাৰেলি হওক ছ'চিয়েলি আমি ছ'চিয়েলি কিমানখিনি কাম দিব পাৰোঁ যিহেতু গোটেইকেইজন আমি ছ'চিয়েলৰ লগত জড়িত হিচাপত আমি কথা পাতোঁ সদায় ভাল কাম কৰিম বুলি ভাবোঁ আৰু আজিৰ দিনত যদি ভালকৈ আমি কিবা এটা কাম কৰিব নোৱাৰোঁ ছ'চিয়েলি তেতিয়াহ'লে আমাৰ কোনো মূল্য নাথাকে চ' সেই বুলি ভাবি আমি প্ৰথমতে ভিজন লৈছিলোঁ যে সমাজৰ এটা ভাল হওক আমাৰ ভৱিষ্যতে আমাৰ দেশখনৰ কাৰণে ভাল হওক উদীয়মান যুৱক যুৱতী বা উদীয়মান আমাৰ লগৰ বন্ধু বান্ধৱসকলে বহুত ভাল ভাল কাম কৰক সেইটো আমাৰ প্ৰথম ভিজন আছিলে আৰু ২০১৬ চনত আমি প্ৰথম এইটোৰ কাম আৰম্ভ কৰোঁ ১৭ চনত আমি ভালকৈ কাম কৰোঁ ৩ বছৰ পূৰ্ণ কৰিলোঁ আৰু আজি ৭২তম গণতন্ত্ৰ দিৱস উপলক্ষে আজি আমি কুকিলা পূবপাৰা হাই মাদ্ৰাছা খেলপথাৰত আমি বহু ধৰণৰ খেল ধেমালি গোটেই দিনটোৰ কাৰ্যসূচীৰে আমি পালন কৰিলোঁ আৰু আজি আমি বহুত হেপী যে আমি বহুত ভালকৈ আমি এই কাৰ্যসূচীকেইটা আমি পালন কৰিছোঁ যাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু গোটেই অসমবাসীক গোটেই ভাৰতবৰ্ষৰ মানুহক আমি ৭২তম গণতন্ত্ৰ দিৱসৰ আকৌ এবাৰ শুভেচ্ছা দিওঁ